ৰাইজে গৰমটো কেনে পাইছে মই গম নাপাইছোঁ, কিন্তু মই বহুত ডেঞ্জাৰ পাইছোঁ দেই। মোৰ বহুত বেছি গৰম উঠে, মানে গৰমৰ দিনত মই উশাহ নাপাওঁ নিচিনা লাগে। আৰু যি কি নহওক বহুত দিন ভিডিঅ' বনোৱা নাই, ভাবিলোঁ আজি অকণমান এণ্টাৰটেইনিং কিবা এটা বনাওঁ, কিবা এটা বেলেগ কিবা এটা কনচেপ্ট বনাওঁ আৰু অকণমান ওলাই আহিছোঁ। থাম্বনেইলত যদি আপোনালোকে দেখিছে তেন্তে গম পাইছে। মই এতিয়া কনচেপ্ট বিচাৰি ফুৰিছোঁ ভিডিঅ' বনাবৰ কাৰণে, আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। মই আজি কি কৰোঁ, মস্ত ৰ'দ দিছে। সঁচা কথা কওঁ, এছাইনমেণ্ট লিখি যে মই ভিডিঅ' বনাবলৈ টাইম নোপোৱা নিচিনা হৈছোঁ। আৰু সদায় চিৰিয়াছ ভিডিঅ'বিলাক চাই থাকিবলৈ আপোনালোকে বেয়া পাই দিয়কচোন, নে কি কয়? তো গৈ আছোঁ বলক, ৰাস্তাটো আগফালে অকণমান দেখাই দিছোঁ আপোনালোকক কেনেকুৱা ৰাস্তাত গৈ আছোঁ। আমাৰ ৰাস্তাটো একচুৱেলি বনি আছে মানে, তো বলক বালি ইটা ঢেৰ পৰি আছে, বলক দেখাই দিছোঁ। একচুৱেলি গোটেই পথাৰবোৰ ৰুই মেলি শেষ হৈ গ'ল, তো ভিউটো বহুত বেছি ধুনীয়া লাগিছে দেখিবৰ কাৰণে। এইটো চাইডে অকণমান খালী আছে, খালী জেগা, বাকী সেইখিনি ৰুলে বহুত ধুনীয়া লাগিছে ইয়াৰ পৰা পৰিৱেশটো যে। আপোনালোকক মই দেখাই দিছোঁ একবাৰ। সেইখন আমাৰ গাঁও আৰু এইখিনি পথাৰ। সেইবি মোলৈ ৰ'বা আকৌ। আৰু আগতে মানে কি হয় মানে ঘৰৰ সন্মুখত তেনেকৈ বালি চালি আনি থোৱা থাকেতো, খুব বেছি বালিঘৰ বনাওঁ মানে। এনেই থাকোঁতে ধৰা দেওবাৰ দিনটোত কিবা এটাতো কৰিবই লাগে। চ' মানে বালিঘৰ খুব সাজিছিলোঁ আমি। ঘৰৰ ওচৰতে দাদা কেইটামান আছিলে, বাহঁত আছিলে, এনেকৈ আমি চবেই মানে বালিঘৰ সাজোঁ। ভাবিছোঁ আজি বালিঘৰ সাজোঁ। আৰু বিষ্ণু তুমি বালিঘৰ সাজিবা নি? সাজিবা অকণ? কেতিয়াবা সৰু ল'ৰা হৈ চাবলৈ মন যায় দিয়কচোন। বেবীও সাজিব বোলে আৰু তুমি নাজানা আকৌ কেনেকৈ সাজিবা? অঁ শিকি ল'ব শুনো তাই। কি বুলি কয়, বালিঘৰ সাজিম আৰু চাই থাকক কোনে কিমান ধুনীয়াকৈ বালিঘৰ সাজিব পাৰে। তো কম্পিটিশ্যন বিষ্ণু ডান? ডান? বেবী ডান? বেবী ডান? ইংলিছ বুজি নাপায়। চ' তেতিয়াহ'লে মই বেক কেমেৰাত আমাৰ ভণ্টিয়ে, কেমেৰামেন মই বৰ্তমান মিছ ৰিম্বি পৰাক দিছোঁ, আৰু মই এতিয়া বালিঘৰ সাজিম আৰু কিমান ধুনীয়াকৈ সাজোঁ আপোনালোকে চাই থাকক। মই অভিয়াছলি জিকিবই লাগিব। অঁ পানী, আমাৰ বেটিয়ে সৰু ছোৱালীজনীয়ে পানী লৈ গৈছে। পাৰিবা আকৌ চাবা। বেটি সেনেকৈ নকয় নহয়, কি মই কৈছোঁ দিয়া, পানী সেনেকৈ নোসোমোৱাই। এনেকুৱা লাগিছে বিষ্ণু বালিঘৰটো দেখি ইয়ে যেন কাৰেংঘৰ, ৰংঘৰ, তলাতল ঘৰ আহিছিলে। একচুৱেলি মোৰ বালিঘৰটো চাওঁ, তাৰ বালিঘৰ চাওঁ। একচুৱেলি ये भी कोई घर है। নিগনি গাঁতটো সাপৰ ঘৰটো নিচিনা লাগিছে। মই পুৰাপুৰি হাৰিছোঁ মোৰ বালিঘৰত, আৰু বিষ্ণুৱে মোৰ বালিঘৰ মেৰামতিৰ কাম কৰি আছে। বিষ্ণু অনুভৱ কোৱা। আচ্ছা বালিঘৰ খেলি কেনেকুৱা লাগিছে সেইটোকে কোৱা। বালিঘৰ খেলি বহুত ভাল লাগিছে। তলাতল ঘৰৰ পিছতে এইটো এটা বিখ্যাত ঘৰ, আৰু এইটো একচুৱেলি মই বনাইছোঁ। চৰি বেয়া নাপাব, মই মিছা কথা কৈ পাইছোঁ। আৰু একচুৱেলি এইটো বিষ্ণুৱে বনাইছে, আৰু এনেকুৱা লাগিছে চাদৰ ওপৰত খেতি কৰিছে। একচুৱেলি এনেকুৱা লাগিছে কাজিৰঙা কাৰেংঘৰ, ৰংঘৰ, তলাতল ঘৰ যদি সিয়ে বনাইছিলে, মানে সিয়াৰ কিবা এটা ডিজাইনিংটো আছিলে নিশ্চয়।
বেবী এইপিনে কৰ্মৰত অৱস্থাত আছে, তাই বহুত বেছি ব্যস্ত, কাৰণ তাই এতিয়ালৈকে বনাব পৰা নাই। আৰু মোৰ বালিঘৰটো হৈছে এইটো। আপোনালোকে কেনেকুৱা পালে মোক জনাব কমেণ্ট ছেকশ্যনত। এয়া চোৱা হিংসা কৰিয়ে মানুহে নষ্ট কৰি আছে। মই এতিয়া ধুনীয়া বনাম। মই নিগনীয়া হাতে ক'বলৈ বাটত আছিলে কি সেইটো কৈ পেলাই চা। বেক চাইডটো দেখাই দিছোঁ, এইটো কিমান ধুনীয়া চাওক। এইফালে এখন গাৰ্ডেন ৰাখিছে আমাৰ পোৱালীয়ে। ওপৰত এইফালে চাদৰ ইয়াত খেতি কৰিছে, কিহৰ খেতি মই ক'ব পৰা নাই খালি। এইফালে সাপ যাবলৈ, নেউল যাবলৈ এইফালে বাট ৰাখিছে। আচ্ছা হেৰি নহয়, এইফালে মই দেখাই দিছোঁ ওচৰৰ পৰা। একচুৱেলি ধুনীয়া হৈছে। মই বেক কেমেৰা দেখাইছোঁ, মই বেক কেমেৰা দেখাই দিছোঁ। কোনেও বেয়া মানে কি বুলি ক'ম, একচুৱেলি আমি এণ্টাৰটেইনিঙৰ কাৰণেহে ওলাই আহিছিলোঁ। গতিকে ভিডিঅ'টো যি টি কৰিছোঁ আৰু যি টি কৰি দিছোঁ। গতিকে বেয়া পালেও আমাৰ উপায় নাই আৰু দেই। আৰু একচুৱেলি সঁচাকৈ বালিঘৰ সজোৱা দিনবোৰলৈ মনত পৰিছে বহুত বেছি। একচুৱেলি মই বালিঘৰ একচুৱেলি বনাব নোৱাৰিলোঁ। মানে কি হ'ল, সৰুতে আমি সেই মই যেনেকৈ বনাইছিলোঁ যে তেনেকৈ বনাওঁ, বৰ বেছি ষ্টাইল দিব জানো। আজিকালি এইবোৰ ল'ৰা টেলেণ্টেড ল'ৰা যে, সেইকাৰণে পাৰিছে। এইবোৰ কি বুলি ক'ম এতিয়া, আমিতো দেখিয়ে পোৱা নাই এনেকুৱা ডিজাইন দিয়ে। এতিয়া ইয়াৰ সময়ত আমি কাৰেংঘৰটো দেখি পোৱা নাই, কেনেকৈ জানিম আকৌ বালিঘৰ কেনেকুৱা নাই। মোৰ গাত কি দুখ আৰু ফটোৱাৰ কথা ক'ম। একচুৱেলি সঁচাকৈ বহুত বেছি ইম'শ্যন আছে বালিঘৰৰ লগত। আৰু আপোনালোকৰ কেনেকুৱা ধৰণৰ ইম'শ্যন আছে মোক কমেণ্ট কৰি জনাবচোন। মানে ফান কৰিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ। আপোনালোকে যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আমাৰ দুইটা পূৰা টিকলা টিকলি আৰু টিকলি এইফালে চোৱা আকৌ। হাই কোৱা, চাই থাকক ভিডিঅ'টো এতিয়া। তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ মই ইমান এটা সামৰণি মাৰিছোঁ। আৰু বৰ বিশেষটো একো নাছিলে, অবভিয়াছলি একো নাছিলে, এনেই আমাৰ উৎপাতহে আৰু। তাৰপিছত তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমান এটা সামৰণি মাৰিছোঁ। আৰু পুনৰ এটা নতুন ভিডিঅ'ৰে আপোনালোকক আকৌ এবাৰ লগ কৰাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।